হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থাকক। আজি এটা বেষ্ট জেগাত যাম, বেষ্ট অফ বেষ্ট। আজি যাম ভাৰতবৰ্ষৰ প্ৰথমটো মছজিদ, জামে মছজিদ। ক'ত আছে, কেনেকৈ বনাইছে, কি চিষ্টেমত আছে, মই সকলো বস্তুখিনি চাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে মোৰ লগে লগে আহি থাকক, বলক তাত গৈ লগ পাম। নতুন জেগা যদিও খুব ধুনীয়া এটা যাত্ৰা। এখন বাছৰ পৰা নামিছোঁ আৰু এখনত উঠিছোঁ, মানে লগে লগে। তো সেইখিনি দেখাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। তো চাই থাকক আমি ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ, প্ৰথমতে কৈছোঁ আৰু ক'ব দৰকাৰ নাই। তো বাকীখিনি আমি তাত গৈ লগ পাম, চাই থাকক যাত্ৰাটো। জেগাখন পাই গ'লোঁ, এতিয়া দেখাব বাকী আছে বাৰু, দেখাম। তাৰ আগতে এটা ভাল বস্তু দেখাব বিচাৰিছোঁ, মই হোটেল এখনত ভাত খাব আহিছোঁ, বহুত বেছি ভোক লাগি গৈছে। তো কি আছে খানাত মই দেখাই দি আছোঁ, চাওক। তো আচাৰ, তো কাচকল, বুট, আলু, ইটো সিটো ধেৰ লেটি বেটি লেবেৰা ভাজি। এইটো এটা চাম্বাৰ, এইটো এটা মাৰিয়ালাম চব্জি হয়। মাৰিয়ালাম চব্জি চবত আপুনি পাব, এইটো পাত পাব। আৰু এইটো ইয়াৰ পিছত আহি গ'ল আপোনাৰ কি জানেনে, গৰু মাংস। ঠিক আছে, ইয়াত গৰু মাংস ফেমাছ হয়। তো গৰু মাংস বেয়া নাপাব কোনেও, গৰু মাংসটো খাওঁ, আমি খামেই, সদায় খাম। ঠিক আছে, তো এয়া চাই লওক এইটো। তো বন্ধুসকল আহি পালোঁ, হোটেলত খালোঁ, খাই গৈ ওলালোঁ। তো বহুত বেছি দূৰত নাই, মই মছজিদটো সম্পূৰ্ণ কাষতে আছোঁ। তো দেখিছে মোৰ বেক চাইডে সেইটোৱে সেই মছজিদটো। তো মই এতিয়া ভিতৰৰ পৰা দেখাব চেষ্টা কৰিম। তো আহিব। এইটোৱে সেইটো পবিত্ৰ মছজিদটো, ভাৰতবৰ্ষৰ প্ৰথমটো মছজিদ। তো বন্ধুসকলে আমাৰ চিকিউৰিটি বহি আছে, চিকিউৰিটি এটা বঢ়িয়া কথা কৈছে। তো আমি এতিয়া ভিতৰত প্ৰৱেশ কৰিম, চাম, পাৰ্মিশ্যন লৈ লৈছোঁ। আমি প্ৰথম বাহিৰৰ দৃশ্যটো চাই লওঁ, তাৰপিছত আমি ভিতৰত প্ৰৱেশ কৰিম। এইটো বাহিৰৰ দৃশ্য হয়। এইবিলাক কবৰস্থান হয়, এখন বহুত পুৰণি কবৰ আছে ইয়াত। এইবিলাক যি দেখি আছে পাথৰবিলাকে এজন এজন বুজুৰ্গৰ কবৰ হয় এইবিলাক। বহুত ডাঙৰ এৰিয়া হয়, পুৰা এৰিয়া হয় এইটো। ইয়াত থৈ দিলোঁ চেণ্ডেল থোৱা জেগা থৈ দিছে ধুনীয়াকৈ। ইয়াত বহুত ভিৰ হয়, আলমাৰি বনাই থৈ দিছে। সম্পূৰ্ণ এৰিয়াটো দেখাইছোঁ আপোনালোকক, চাই থাকক।
এইবিলাক পূৰা কবৰ হয় বহুত পুৰণি কবৰ হয়, আজিকালি নতুন নহয়। বহুত পুৰণি কবৰ হয় এইবিলাক। সম্পূৰ্ণ ভিউজটো দেখাই দিছোঁ। এইপিনে আছে আপোনাৰ কবৰস্থানৰ মাজেৰে ৰাস্তা গৈছে, লেট্ৰিন বাথৰুম সকলো আছে ইয়াত, টয়লেট। তো এইটোৱে বাউণ্ডেৰী হয় আৰু ইয়াৰ পৰা আৰু বাহিৰলৈ গৈ নাথাকোঁ। এবাৰ মছজিদৰ ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা কৰিম। কবৰ হয়। এইডাল কি গছ বাৰু কমেণ্ট কৰি জনাবচোন চিনি পায় যদি। অজুখানা বনাই থৈছে, এইটো অজু কৰিবৰ কাৰণে। মানুহ বহুত ভিৰ হয়, চব অজু কৰা ঠাই হৈ আছে। সেই কবৰস্থানখনৰ পৰা ওলোৱা ৰাস্তা কৈ পিনে এটা আহিছে এইটো। তো বন্ধুসকল দেখিছে, দেখাটো খুব ভাল লগা জেগা। মাছ চাওক, মাছ ইয়া আল্লাহৰ কুদৰত। দেখিছে গাইজ মাছ, অলপ জুম কৰিছোঁ, ভিতৰত যাব নোৱাৰি, গ্ৰিল লগোৱা হৈ আছে। তো মোৰ মৰমৰ বন্ধু বান্ধৱীসকল কেনেকুৱা পাইছে ভিডিঅ'টো চাই? যদি ভিডিঅ'টো চাই অকণমান কিবা এটা ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মই সম্পূৰ্ণ ডিটেইলছটো দি দিম। ক'ৰ পৰা আহিব লাগে, কেনেকৈ কি কৰিব লাগে, মই কেনেকৈ আছোঁ মোক সেইটোহে জনাম। ঠিক আছে, মোৰ বেক চাইডে সেইটোৱে মছজিদটো, আৰু মছজিদৰ ভিতৰত কেমেৰা এলাউড নাই। তথাপিও মই কি পাৰোঁ মই ৰিকুৱেষ্ট কৰি চাম এবাৰ চিকিউৰিটিৰ লগত। আছে বহুত জেগাত ঠায়ে ঠায়ে চিকিউৰিটি বহি আছে ইয়াত। তো মই যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে। সেইটো আছে মোৰ বেক চাইডত মাছ থকা পুখুৰীটো, মই দেখাই দিলোঁ অলৰেডি। আৰু আছে ইয়াত বহুত ভাল লগা, বহুত ভাল লগা, ভাল লাগিছে মোৰ আহি, ভাল লাগিছে। আৰু এটা কথা, বেলেগ এটা কামৰ কাৰণে আহিছিলোঁ। তাৰপিছত মই গম পালোঁ যে এনেকৈ গুগলত চাৰ্চ কৰিলোঁ, মছজিদটো ইয়াতে আছে, বেছি দূৰত নহয়, আলুৱা পৰা ওচৰতে হয়। তো মই সেইখিনি কৈ দিম কেনেকৈ আহিছোঁ, কেনেকৈ আহিব লাগে, কিমান পইচা খৰচ হ'ল আলুৱাৰ পৰা আহোঁতে। মই এইখিনি দেখাম, গোটেইখিনি ডিটেইলছত কৈ দিম। আৰু মোৰ মেইন প্ৰব্লেমটো হৈছে মই মছজিদৰ ভিতৰত সোমাব নোৱাৰা। মোৰ দুৰ্ভাগ্য এইটোৱেই যে মই হাফ পেণ্ট পিন্ধি আছিলোঁ আজি, দেখিছে। তথাপিও মই যাওঁ বুলি ক'লে যাব পাৰিম। চাওক, মই হাফ পেণ্ট পিন্ধি আছোঁ। যদিও মই হাফ পেণ্ট পিন্ধি আছোঁ, মই যাওঁ বুলি ক'লে ইচ্ছা কৰিলে যাব পাৰিম, কাৰণ মোৰ আঁঠুটো ঢাকা হৈ আছে। আঁঠুৰ পৰা 3 আঙুলি তলত আছে, 4 আঙুলি, 5 আঙুলি তলত আছে। তো মই ইচ্ছা কৰিলে মই যাব পাৰোঁ। তথাপিও মই যাব বিচৰা নাই, সেইটো বেয়া লাগিল। ভাৰতৰ প্ৰথমটো মছজিদ, ইমান সৌভাগ্য ইয়ালৈ আহিব পাৰিলোঁ। আৰু দুৰ্ভাগ্য বুলি এইটোকে কওঁ যে ভিতৰত সোমাবৰ কাৰণে মই হাফ পেণ্ট পিন্ধি আহি পালোঁ। হাফ পেণ্টো পিন্ধি আহিলোঁ, বেক চাইডত মোৰ দেখিছে পুতলা থকা এটা স্পৰ্টিং পিন্ধি আহিছোঁ, যি আমাৰ ইছলাম ধৰ্মত পুতলা থকা স্পৰ্টিং পিন্ধিব নাপায়। আৰু এই স্পৰ্টিংটো পিন্ধি মই ভিতৰত প্ৰৱেশ কৰিব নোৱাৰোঁ। মই এইটো ৰিমুভ কৰিব লাগিব, মই সলাই থৈ যাব লাগিব। আৰু মোৰ মানে অজু কৰিবলৈ, অজু কৰিবৰ কাৰণে প্ৰব্লেম নাই, অজু কৰিব পাৰিম, চব কৰিব পাৰিম, কিন্তু মই যাব নোৱাৰোঁ হাফ পেণ্টৰ কাৰণে। তো বেয়া নাপাব কোনেও, মই ভিতৰত প্ৰৱেশ কৰিম বেলেগ এদিন আহি। তো আজি দেখাব সক্ষম হৈছোঁ মই ভাৰতৰ প্ৰথমটো মছজিদ। 629 চনত এই মছজিদটো বনোৱা হৈছিল। তো ইয়াৰ পিছত মই চেষ্টা কৰিম কেৰেলাত আটাইতকৈ পুৰণি মন্দিৰ বা ডাঙৰ মন্দিৰটো, তাৰপিছতে মই চাৰ্চ দেখাব চেষ্টা কৰিম। তো এতিয়া ব'লক আৰু অকণমান চাওঁ, চাই কৰি আমি যাব লাগে। বহুত গৰম, বহুত ৰ'দ। কেৰেলাৰ গৰমটো যোনে কেৰেলাত আহিছে সি ভালকৈ গম পায়। মই চিকিউৰিটিৰ পৰা পাৰ্মিশ্যনটো লৈছোঁ, লোৱাৰ পিছত মানে চেষ্টা কৰিলোঁ অলপমান, আৰু মই মানে অলপ ৰিকুৱেষ্ট কৰি পেলাই মই ল'লোঁ। তো সেইটো কাৰণে, আৰু মোৰ বেক চাইডে সেইটোৱে হয় মছজিদটো, ভাৰতৰ প্ৰথমটো মছজিদ হয়। তো ইয়াত আহি খুব ভাল লাগিল মোৰ। আপোনালোকে জনাব কেনেকুৱা লাগিল। যদি এইটো ভিডিঅ'ত আপোনালোকে মোক ছাপোৰ্ট কৰে তেতিয়াহ'লে মই ইয়াৰ পিছতে আপোনাৰ মছজিদৰ ভিডিঅ' দিছোঁ যিহেতু আজি, তো মই ইয়াৰ পিছত মই মন্দিৰৰ ভিডিঅ' দিব চেষ্টা কৰিম। বহুত ডাঙৰ মন্দিৰ আছে, বহুত পুৰণি মন্দিৰ আছে, মই সেই মন্দিৰটো দিয়াৰ চেষ্টা কৰিম। তাৰপিছতে মই চাৰ্চত যাম, চাৰ্চতো যাম, দেখাম। তো পুৰণি কবৰস্থানখন দেখালোঁ, আৰু মছজিদটো দেখালোঁ। ভাৰতৰ প্ৰথমটো মছজিদ মোৰ বেক চাইড আছে সেইটো। ইয়াত থাকি সৌভাগ্য হ'ব নোৱাৰি। এইখিনি সময়ত আমি এই কলি যুগত থাকি, কলি যুগত জন্ম হৈছে, ইমান ধুনীয়া এটা মছজিদ দেখিবলৈ পাম বা চাব পাম, মোৰ ভাগ্য বহুত। আল্লাহৰ ওচৰত মই লাখ লাখ শুক্ৰিয়া, আলহামদুলিল্লাহ। এইটো এটা চিৰি আছে, এইটো কিমান দূৰ যাব পাৰিম মই নাজানো। তো এইটো এটা চিৰি আছে, তলত চলক মোৰ লগত আহি থাকক, মই চিৰিটো নামি গৈছোঁ। মই দেখাবৰ কাৰণে চেষ্টা কৰিম ভিতৰত কি আছে। আচলতে এতিয়াতো মছজিদ শুক্ৰবাৰে খোলে বুলি কৈছে, মই এতিয়া শুক্ৰবাৰে আহিম ইয়াত জুমা কৰিবৰ কাৰণে। এইটো মানে সেইটো ওপৰতে মছজিদ, এইটো ফ্ল'ৰ হয়। তো এইটো মানে মাটিৰ তলত আহি আছোঁ মই।
তলতে লৈ গৈ আছোঁ, তলত মই গৈ আছোঁ, আৰু আছে মই যাম। এইটো বন্ধ আছে এতিয়া বৰ্তমান। তো পবিত্ৰ মছজিদ খুব ভাল লাগিছে মছজিদৰ ভিতৰত আহি, মছজিদৰ দৃশ্যটো খুব ভাল পালোঁ মোৰ ভিতৰত সোমাই। আৰু এইটো মানে অলৰেডি জুমা দিনাখন খোলে বুলি কৈছে। জুমা দিনাখন ইয়াত পবিত্ৰ কুৰাণ শ্বৰীফ আছে, কুৰাণ শ্বৰীফ আছে, শুদ্ধ পঢ়াৰ কিতাপ থাকিব। আৰু হিন্দু ভাইসকলে বুজি নাপাব পাৰে সিহঁতৰ কাৰণে মই কৈছোঁ ধৰ্মীয় কিতাপ হয়। আৰু মছজিদ বোলাটো সকলোৱে জানে এই মছজিদটো ভাৰতৰ প্ৰথমটো মছজিদ হয়। হয়তো বাৰে বাৰে কৈছোঁ, যোনে চাই আছে সৌভাগ্য। মই এটা কথা কৈছোঁ, সৌভাগ্য। সকলোৰে ভাগ্যত এনেকুৱা ধৰণৰ বস্তু নহয়। আজি প্ৰায় 1400 বছৰ আগৰ পুৰণি মছজিদ হয়। ত' মছজিদৰ ভিতৰত মই গ্লাছেৰে দেখাব চেষ্টা কৰিম। নাজানো আল্লাহে মোক নেক্সট টাইম আনে নে নানে ইয়াত, হায়াত মোডৰ কোনো ঠিক নাই। সেইটো কাৰণে মই ইয়াৰ পৰা অকণমান ভিতৰৰ দৃশ্যটো দেখাব চেষ্টা কৰিম চিচাৰে। বলক ভিতৰৰ দৃশ্য হয়, অলৰেডি মই গ্লাছেৰে দেখাই আছোঁ আপোনালোকক। ইমান ক্লিয়াৰিটিটো নাপাব। পোষ্ট দেখিছেনে? এটা কিমান ডাঙৰ ডাঙৰ পোষ্ট, বহুত ডাঙৰ হয়। পোষ্ট হৈ আছে। মই ইয়াৰ ভিতৰত শুক্ৰবাৰ দিনাখন আহিম, জুমা পঢ়িম। জুমা পঢ়ি আহি দেখাম আপোনালোকক। এইটো এটা কোঠা হয়, কিতাপ আছে, কুৰাণ শ্বৰীফ আছে। এইটো চিৰি মই আহিছিলোঁ। মই যাওঁ এতিয়া, ব'লক আমি ওপৰলৈ যাওঁ। সেইকাৰণে বহুত ধুনীয়া বনাইছে। আৰু এটা কথা, এই মছজিদটো যে কিছু ভাইসকলে মন কৰি ক'ব পাৰি, এইটোকে ক'ব চাগে ইমান সৰু মছজিদ, কিন্তু এই মছজিদটো যে ইমান সৰু, ইয়াক এনেকুৱা 15 ডবল কৰিব পাৰে, বহুত ডাঙৰ কৰিব পাৰে। কাৰণ ইয়াত থাকি ডাঙৰ ডাঙৰ মানুহৰ ঘৰ আছে। আমাৰ গুৱাহাটীত ইয়াত থাকি ডাঙৰ ডাঙৰ ঘৰ আছে, কিন্তু মছজিদটো কিয় ডাঙৰ কৰা নাই? প্লাছ পইণ্ট আছে ইয়াত। প্লাছ পইণ্ট এইটোৱে আছে এইটো যে এই মছজিদটো যদি ডাঙৰ কৰি দিয়ে, তো পুৰণা অতীত বোলা বস্তুটো নাথাকিব। তো সেইটো কাৰণে যিমান যি কৰিব আছে বাহিৰত কৈছে, কিন্তু মেইন বস্তুটো হৈছে মছজিদ। এই মছজিদটো হৈছে মেইন বস্তু। এই বস্তুটো মানে প্লাছ মানুহে চাব কি মছজিদটোহে আহে, গুগলত চাৰ্চ কৰিলে এই মছজিদটোৱে আহে। তো এই মছজিদটো সৰুৱে থাকিব, ডাঙৰ নকৰে। ভিতৰত কি আছে, যিয়ে ভিতৰত প্ৰৱেশ কৰিছে সি জানে কি আছে। মা কচম, বহুত ধুনীয়া। মই ভিতৰৰ দৃশ্য কৈছোঁ আৰু মই দেখাম। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মন্দিৰৰ ভিডিঅ' যদি লাগে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু আপুনি চাওক সেই ভিডিঅ'টো, আৰু বাকীসকলকো চাবৰ কাৰণে সহায় কৰি দিয়ক। ভিডিঅ'টো শ্বেয়াৰ কৰক, সকলোজনে চাব পাৰে। হ'ল বহুত সময়। এইটো হ'ল কবৰস্থান। বেক চাইডে কবৰস্থানখন মই দেখালোঁ, মোৰ বেক চাইডে সেইটো মছজিদ, সেইটো মই দেখালোঁ, ভিতৰখিনি মই দেখালোঁ। আৰু আগলৈকে চাই থাকিব ভিডিঅ'। মই কিমান পাৰোঁ সিমান ভাল ভিডিঅ' বনাব চেষ্টা কৰিম। আৰু মই ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পাম। আপুনি যদি লাইক কৰে, কমেণ্ট কৰি, শ্বেয়াৰ কৰি মোক ভিডিঅ'টো ভিউজ বঢ়ায়, তেতিয়াহ'লে মই নেক্সট ভিডিঅ' বনাবৰ কাৰণে সাহস পাম। তো अस्सलाम वालेकुम। ये सासा हम आसामीस में बोलता है, आसामीस भाषा से बोलता है। ये सासा मेन सिक्योरिटी, मेन गेटत है। मेन गेटत सिक्योरिटी बहुत ভাল কাম কৰি আছে। ভালে থাকক। ইমানে আছিলে আজি। বাকীখিনি কৈ আছোঁ, গৈ পেলাই ক'ম ক'ত কেনেকৈ চালোঁ, কি কৰিলোঁ। বাই, খুদা হাফিজ।